নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল ফুল মাষ্টিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মৃণালমণি বৰ্মনে আৰু আজি এটা বিশেষ ভিডিঅ' কৰিবলৈ ওলাইছোঁ গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো চাবলৈ ভাল পাব কিয়নো আজি ৰাতিপুৱাই ভূপেনে মোক কল কৰিছিলে ভূপেন মানে মোৰ বন্ধু ভূপেনৰ কথা কৈছোঁ হলমৰাত ঘৰ ভূপেন দাস তো ভূপেন দাসে আজি মই সাৰ পাই উঠাৰ লগে লগে কল কৰিছিলে কল কৰি ক'লে যে নয়ন আজি আমাৰ ইয়াত থিয়েটাৰ আছে হেঙুল থিয়েটাৰ গতিকে আজি মই টিকট কাটিছোঁ তোমালোক গোটেইকেইজন আহিবা মানে মা ভণ্টি মই আমি গোটেইকেইজনে এতিয়া থিয়েটাৰ চাব যাম ভূপেনৰ নিমন্ত্ৰণ যাম থিয়েটাৰ চাব যাম গতিকে থিয়েটাৰৰ কিছু দৃশ্য মই দেখুৱাবলৈ যত্ন কৰিম যদি সম্ভৱ হয় আৰু যদি বহুত মানুহ এটা পৰা লাগে আজি চাগে মানুহ বহুত হ'ব আজি বুদ্ধদেৱখন দিয়া বুলি শুনিছোঁ বুদ্ধদেৱখন খুব মানে প্ৰচাৰ চলি আছে ছ'চিয়েল মিডিয়াত পাই আছোঁ গতিকে বুদ্ধদেৱত মানুহ হ'ব দুটা দৰ্শনেই হ'ব লাগে তাৰমানে গতিকে এইটো দৰ্শনে সোনকালে আৰম্ভ কৰিব কিন্তু এতিয়ালৈকে আমি ওলোৱাই নাই ওলাব হৈছে 6টা বাজিলে ভণ্টিও ওলাই আছে তাই মেকআপ চেকআপ কৰি আছে মেকআপ নকৰাকৈ নোলাইতো ছোৱালী মানুহ কথা গতিকে ভিডিঅ'টো চাই থাকিব গোটেইখিনি দেখুৱাবলৈ যত্ন কৰিম তাতে গৈও দেখুৱাম যদি পাৰোঁ আৰু এতিয়া মানে অকণমান বেয়া লাগিল মনটো অকণমান বেয়া লাগিল কিয় বেয়া লাগিল মানে হেৰি আজি মানে বহুত গৰম ৰাতিপুৱাৰ পৰা একদম গৰমে মানে জোৰোৰা কৰি দিছে একদম মানে ঘামি জামি মোৰ অৱস্থা নাইকিয়া আৰু অফিচতো গ'লোঁ অফিচৰ পৰা আহি অলপ আগতে ঘৰ সোমাইছোঁহি আৰু এতিয়া বতৰটো একদম ডাৱৰীয়া হৈ আছে এতিয়া বাহিৰত গৈ দেখিলোঁ যে বৰষুণে পৰিছে গতিকে বৰষুণ পৰাৰ কাৰণে মোৰ মনটো একদম মানে সেনেকুৱা হৈ উঠিল গতিকে তথাপিও যাম থিয়েটাৰটো চামেই আমি চাবই লাগিব থিয়েটাৰ হয় নে নহয় গতিকে আমিও থিয়েটাৰ চাম আৰু আপোনালোকে ভিডিঅ'টো চাওক নে কি কয় গতিকে সকলোৱে ভালে থাকক কুশলে থাকক মোৰ ভিডিঅ'টো চাই থাকক মৰম দিব চেনেহ দিব কমেণ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব গোটেইখিনি কৰিব এয়াই আৰু কি চাই আছ তই এইপিনে মানে মেকআপ চেকআপ লগাইছে ফাউণ্ডেশ্যন মানে চবখিনি লগাই মেলাই ৰেডি হৈ আছে মানে এতিয়া ব্লেণ্ডিং কৰিব বাকী এতিয়া মানে কেমেৰাৰ আগেদি যাব অকণমান টান পাইছে গতিকে মই কেমেৰাটো অন কৰি থৈছোঁ যে এইপিনে মানে ড্ৰেছিং টেবুলটো আছে মানে আইনাখন আছে গতিকে তাই এতিয়া মানে বেকগ্ৰাউণ্ডেদি যাব আৰু বেকেদি যাব গতিকে এতিয়া ৰৈ আছে তেওঁৰ ওচৰত মোক দেখুৱাবলৈ মানা কৰিছে মই গতিকে এতিয়া নেদেখুৱাওঁ মেকআপটো হৈ লোৱাৰ পিছত আপোনালোকক মই দেখুৱাম তাই ঠিক আছে ধন্যবাদ নিদিওঁ ভিডিঅ'টো অকণমান বাকী আছে গ'ল নেকি গ'ল চাগে মানে সেইটো চাইড দেখিছোঁ অহা যোৱা কৰি আছে দেখিছেনে এখন বেডশ্বীট লৈ পিনে অহা যোৱা কৰি আছে মানে তো মোৰ ওলোৱা হৈ গ'ল মই এতিয়া মানে সম্পূৰ্ণ ৰেডি মই থিয়েটাৰ চাব যাব পৰা হৈছোঁ এতিয়া মই ৰেডি এতিয়া ভণ্টি ওলোৱা নাই মাও ৰেডি মাকো দেখাই দিম এতিয়া অকণমান চেণ্ট লগাই লওঁ মানে গৰমৰ কথাটো গতিকে ওচৰত বাৰু কোন পৰে গতিকে অকণমান চেণ্ট লগাই ল'লে ভাল নহ'লে মাতাইছে গম পাব তো চেণ্ট লগালোঁ এতিয়া আমি বিহু চাবলৈ থিয়েটাৰ চাবলৈ ৰেডি তো এয়া মাও ৰেডি ক'ত যাবি ভূপেনে থিয়েটাৰ কৰিব নেকি তো আজি ভূপেনৰ নিমন্ত্ৰণত আমি থিয়েটাৰ চাব যাম মাও ৰেডি এতিয়া কাক ৰখি আছা তাই নহয় এতিয়া অলপ থিয়েটাৰখনৰ বিষয়ে কওঁ কিবা থিয়েটাৰৰ নাটকখনৰ বিষয়ে মই মাক সুধিছোঁ ইবাগে থিয়েটাৰ চাব যোৱাই নাই আমি মই মানে মন্তব্য আগবঢ়াব দিছোঁহে কি হ'ব চাই আহি আমি জনাম আপোনালোকে ভিডিঅ'টো কেৱল চাই থাকিব শেষত আমি গোটেইকেইজনে আমি ক'ম হেঙুল থিয়েটাৰৰ বুদ্ধদেৱ নাটকখন কেনেকুৱা হৈছে আমি গোটেইখিনি আপোনালোকক জনোৱাম লগতে আমি কিছু দৃশ্য দেখুৱাম দিছা চিষ্টু দিপছা দিপছা তো আমি ওলালোঁ এতিয়া থিয়েটাৰ মুখে তো গৈ আছোঁ আমি হলমৰা গৈ আছোঁ এই বহুত লেট কৰি পেলালে মানে তাই মেকআপে হোৱা নাছিল মানে মেকআপ নহয় ঘৰত 3-4টা তালা মাৰিব লাগে লাষ্টত তালা মৰা দায়িত্বটো মোৰ এটা ধুচি মামাৰে এই চাবি দিওঁতে তেল তুল দি দিওঁতে 1 ঘণ্টা গুচি গৈছে মেকআপৰ কথা কয় ইমান সময় মেকআপত বহি আছো যে 4টা তালা মাৰিব লগা হৈছে মই আৰু মই কি কম গোটেইখিনি আমি এতিয়া যাওঁ আৰু তাতে দেখাম ভূপেনক দেখাম
তো আপোনালোকে চাই থাকক হেঙুল থিয়েটাৰ মানে মোৰ ভিডিঅ'টোৰ জৰিয়তে যিসকলে চোৱা নাই সেইসকলে সকলে সাবস্ক্রাইব করব সাবস্ক্রাইব না কি বা কয় ইখান গম নাপাওঁ ছাবস্ক্ৰাইব সাবস্ক্রাইব কৰিব আমাৰ চেনেলটো বাবা, হৈছেনে বাৰু কোৱাতে সাবস্ক্রাইব কৰিব আমাৰ চেনেলটো সকলোৱে তেনেকৈ কয় ন আৰু কাষতে এটা ঘণ্টা বটন আছে সেইটো টিপি দিব সকলোৱে কৰিব দেই সাবস্ক্রাইব আমি এতিয়া কিবা ইয়া জলপৰি ধাবা পালোঁ থাপাত আহোঁতে সোমাম বাৰু আকৌ মাক দেখাই দি আছে এইটো পিছফালে টপটপে আছে সেইটো পিছফালে বা যাওঁ এতিয়া আমি এতিয়ালৈকে বায়ম তাত দেখাম গৈ পিনে তো আহি পালোঁ এতিয়া কি বৰষুণ বৰষুণ বহুত বৰষুণ দিছি চাব পাৰোঁ নে নোৱাৰোঁ নাজানো আৰু কিবা হয় বৰষুণ পেলাবলৈ আৰম্ভ কৰিছে তো ভূপেন আহিল ভূপেন কি বৰষুণ দেখোন বৰষুণ হ'লেও চাম হে? অঁ যিমান বৰষুণ দিলেও থিয়েটাৰ চামেই খেতাৰ চামে আমি খেতাৰ চামে ক্ষতি কৰি আছো আমি খেতাৰ চামে চটো চামে বৰষুণ যিমান যিয়ে নহওক কিয় আমি অলপ দিলেও চামেই মেকৰি জিকা দিলাক মেকৰি জিকা দিওঁ নেকি আৰু কোনটো ইয়াতে ন তো বহুত দূৰতে পৰিলোঁ আমি যে 22, 23, 24 অঁ খেতা চাবা দা ঠিকে আছে হেৰি এই 22, 23, 24 এতে বহিবা এটা চাবি আৰু জনপ্রিয় নাট্যকার রাজদীপৰ অপূৰ্ব সৃষ্টি বুদ্ধদেৱ তো এয়া দীপেন দা দেখা নাই মোক এয়া দীপেন দা দেখা নাই মোক কি কৰে কি নকৰে চাই লওঁ ঈশ্বৰদৰ্শনে টিকট দি থকা হৈছে বৰ্তমান আমি হলমাৰাত হেঙুল থিয়েটাৰৰ প্ৰথম দৰ্শনী চাই আছোঁ প্ৰথম দৰ্শক হৈ বহি আছে আৰু হয় দৰ্শনে টিকট দি থকা তো আহি পালোঁ নাটক চাই কেইটা বাজিল 10:30 তো 10:30 নাটক আমি চাই মেলি আমি ঘৰ পালোঁহি ডাইলগ আছে অভিনয়টো প্ৰসেনজিতৰ ক'বই নালাগে খুব সুন্দৰ অভিনয় কৰে আৰু বাকী যিখিনি শিল্পী আছে সকলোৱে সুন্দৰকৈ উপস্থাপন কৰিছে নিজৰ নিজৰ চৰিত্ৰকেইটা ভাল লাগিছে গতিকে সকলোৱে চাব হেঙুল থিয়েটাৰৰ বুদ্ধদেৱ নাটকখন ইমানেই আৰু তেতিয়াহ'লে এৰিছোঁ আৰু নেক্সট লগ পাম মোৰ দ্বিতীয়